হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ খবৰ নিশ্চয় ভাল। মোৰো সদায় দৰে একেবাৰে বিন্দাছ। এতিয়া মই যাব ওলাইছোঁ দোকানত, একেবাৰে সাজি কাচি ৰেডি। আৰু ঘৰত আছে বিয়াৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। দেখুৱাই থাকিম কি প্ৰস্তুতি চলাই আছোঁ। আৰু আজি যাম বজাৰত, ঘৰত আছে বিয়া, সেইকাৰণে বজাৰত যাম। বজাৰত কি বস্তু লওঁ, কি প্ৰস্তুতি চলাইছোঁ আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু শেষত জনাব নাপাহৰিব আপোনালোকৰ মন্তব্য। ভিডিঅ'টো চাই থাকক শেষলৈকে। মই যাওঁ দেই, এটা ভালকৈ থাকিবা, আকৌ বাহিৰত নাযাবা দেই। আৰু এটা কথা, অথনি মই কেনেকৈ কৈছোঁ জানে সিহঁতক, একদম বাহিৰত নাযাবি আৰু কাঁহীখন উঠাই পিনে পঢ়ি থাকিবি। আৰু আপোনালোকৰ আগত অলপমান মৰম কৈছোঁ দিয়কচোন। মাক বাপেকৰ ল'ৰা ছোৱালীৰ প্ৰতি মানে যিমানেই গালি খোপনি পাৰি নাথাকক কিয়, ল'ৰা ছোৱালী কেতিয়াও মৰম মানে শেষ হৈ নাযায়। গালিটো পাৰা যায়, ভালৰ কাৰণে পাৰা যায়, যাতে সিহঁতে কিবা এটা শিকে, সেইকাৰণে। আৰু এতিয়া যাওঁ দোকানৰ পৰা বাহিৰে আমি আহিলোঁ ফাৰ্নিচাৰ ল'বৰ কাৰণে। বিয়াৰ ফাৰ্নিচাৰ ল'ব আহিছোঁ। এয়া চাওক, ডাইনিং। এবাৰ দেখুৱাই দিছোঁ আপোনালোকক ধুনীয়াকৈ দোকানখন, চাওক এবাৰ। এতিয়া আমি আহিছোঁ গুদামতো চাওঁ। এইকেইখন ভাল লাগিছিলে, এইকেইখন ষ্টিলৰ কেইখন। তাৰপিছত সেইকেইখন ল'লে অলপমান ডাঙৰ হ'ব, বহুত ডাঙৰ হ'ব। ডাঙৰ আছেই আৰু এনেকুৱা লোহাৰো আছেই, সেইকাৰণে চাওঁ কি কৰোঁ, দেখুৱাই আছোঁ পিছত। গাইজ, ফাইনেলি আমাৰ বিচনা আনি ফিটিং কৰা হৈ গ'ল। এতিয়া মানে অকণমান শুই লৈছোঁ আৰু বহুত দিন শুব পৰা নাই যে বিচনাত, সেইকাৰণে অকণমান শুই লৈছোঁ। আপোনালোকক দেখুৱাই আছোঁ ৰ'ব, কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় জনাব কমেণ্টত। এইয়া বিচনাখনৰ আগ চাইডে এনেকুৱা ডিজাইন আছে। বিচনাখন আমি ষ্টিলৰে আনিলোঁ। আৰু বেছি ডাঙৰ নহয়, সৰুৱে হয়। ডাঙৰ এখন আছেই আৰু সেইটো কাৰণে ডাঙৰ অনা নাই, অলপ সৰু চাই লৈ আহিছোঁ, যেনে তেনে চলি যাব পাৰিলেই হ'ল। আৰু এইফালে এনেকুৱা ডিজাইন, এনেকুৱা। আৰু এয়াই আৰু বিচনা, বহুদিন মানে বিচনাত শুব পৰা নাইতো, আজি একেবাৰে কিবা এটা ভাল লাগি গৈছে। আৰু থাকিও মানে নাথাকা নিচিনা হৈ আছিল, সেইকাৰণে আজি লৈ আহিলোঁ। আৰু ঘৰত বিয়াও আহি আছে, লাগে এটা বস্তু, সেইকাৰণে আৰু লৈ আহিলোঁ। আৰু ইহঁতকেইটা চাওক কিমান ফূৰ্তি, বহুত দিনৰ মূৰত বিচনা পাইছে যে একদম জঁপিয়াই আছে পূৰা। पुष्पा कभी झुकेगा नहीं। दे पुष्पा कभी झुकेगा नहीं। तेरी झलक सर पे शिवल्ली नैना मदक बरपे। কেনেকৈ কয় এয়া, কি ঋতিক ৰোশনৰ সেইটো ডাইলগটো? माँ मुझे कुछ नहीं दिखाई दे रहा। माँ तुम कहो माँ, माँ 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 मुझे सब कुछ दिखाई दे रहा। আৰু এতিয়া নতুন বিচনা আনিছোঁতো, অলপ ঘুমেই লওঁ, মানে বাগাত দি লওঁ, মানে অলপ শুই লওঁ। তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু এটা কথা, বহুতে মানে মোক কয় যে তোৰ ভাষাটো চেঞ্জ হৈছে, অমুক হৈছে তমুক হৈছে। আৰু বহুতে কয় যে নিজৰ ভাষাটো ধৰি ৰাখিব লাগে। আৰে অসমত আছোঁ, অসমৰে কথা কৈ আছোঁ ন, অসমীয়া কথাই কৈ আছোঁ, একো মানে বেলেগ কথা কোৱা নাই। এনেকুৱা আপোনালোকৰ হয়নে নহয় নাজানো, মোৰ হয় যে মানে যাৰ লগত যিটো ব্যৱহাৰ কৰিব লাগে, আৰু সৰুৰ লগত সৰু ব্যৱহাৰ, ডাঙৰৰ লগত ডাঙৰ ব্যৱহাৰ। আৰু মানে কি, এতিয়া মই মৰিগাঁৱত গ'লে মৰিগাঁৱত যি ভাষা কয় সেই ভাষাই কওঁ। আৰু গোৱালপাৰাত গ'লোঁ, গোৱালপাৰাত যি ভাষা কয় সেই ভাষাই কওঁ। আৰু ইয়াত আছোঁ যিহেতুকে নলবৰীয়া বৰপেটীয়া চব মিক্স হৈ আছে, গতিকে চব মানে কি ক'ম এতিয়া, মানে চব মানুহৰ লগতে মিলি থাকিব লাগে, সেইকাৰণে মানে ভাষাটো অলপমান চেঞ্জ হোৱাটো স্বাভাৱিক। সেইটো মানে ধৰিব নালাগে মোৰ মতে। সেয়াই আৰু এতিয়া অলপ শুই লওঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। বাই বাই। এতিয়া সময় 11টা বাজি গৈছে, আমি ভাত পানী খাই উঠিলোঁ আৰু ভিডিঅ' নকৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো সৰুকৈ হ'লেও দিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলো কৰি দিব। আৰু লগতে থকা বেলটো টিপি অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পায়। আজিলৈ আহোঁ, ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম।
তেতিয়ালৈকে বাই বাই।